সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভালেই। নতুন বছৰটো সকলোৰে ভাল হওক আৰু লগতে আমাকো আশীৰ্বাদ কৰিব। ঠিক আছে, ভিডিঅ'টো চাই আমি ওলাইছোঁ এতিয়া আঠখিলীয়া নামঘৰলৈ দেই। আমাৰ এয়া নবৌ পুৰবী চব ওলাইছোঁ। আমি নামঘৰ পালোহি দেই। আজি গাড়ী বহুত। ব'লা। আমি প্ৰতি বছৰে পহিলা বহাগৰ দিনাই আমাৰ ওচৰতে থকা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ প্ৰভুৰ চৰণত এভাগি শৰাই দিবলৈ আমি আহি প্ৰথমেই আমি শৰাইভাগ লৈ লৈছোঁ। ওচৰতে যিহেতু দোকান পোহাৰ আছেই আৰু যি প্ৰয়োজনীয় বস্তু সকলো ইয়াতে ল'ব পাৰি। আপোনালোকে গাড়ী দেখিয়ে গম পাইছেই নহয় জানো। আজি এই মহাপ্ৰভুৰ চৰণত সকলোৱে নিজৰ নিজৰ মনৰ আশা পূৰণ কৰিবলৈ সকলোৱে এভাগ এভাগ শৰাই দিবলৈ আহিছে আৰু কিমান জনসমাগম হৈছে আপোনালোকে গাড়ী দেখিয়েই নিশ্চয় বুজি পাইছেই। এই অসমীয়া নতুন বছৰটোত এগছি বন্তি আৰু লগতে শৰাইভাগ দিলে মনটো বহুত ভাল লাগে। আৰু ঠিক তেনেদৰেই আজি কিন্তু প্ৰতি ঘৰৰ যেন প্ৰত্যেকজন মানুহেই আহিছে। মোৰ আজি তেনেকুৱা অনুভৱ হৈছে, কিয়নো যথেষ্ট সংখ্যক কিন্তু ৰাইজ হৈছে দেই। আহিছোঁ দেই। আহিছা এতিয়া আহিলা যোৱা ভিডিঅ' এটা কৰি থৈছোঁ বাৰু যাওক। এয়া দেই আমাৰ ঘৰৰ ওচৰ নামঘৰত লগ পাইছোঁ। যাওক আপোনালোক যাওক, আমি আহিছোঁৱে। যোৱা ইয়াত শৰাই বস্তু দিব আৰু এইফালে প্ৰসাদ লোৱা লাইনটো ধুনীয়া লাগিছে দেই। লাইনটো ন প্ৰসাদ লোৱা লাইনটো বোলো ধুনীয়া লাগিছে। আমি এতিয়া ইয়াতে শৰাইভাগ জমা দিম, যিহেতু শৰাই ইয়াতে লয়। আজি নামঘৰত লাইনো যথেষ্ট হৈছে, প্ৰসাদ ল'বলৈ ৰখি আছোঁ। বলক বলক। অঁ ঠিক আছে। গোটেই বছৰটো ভাল হওক বুলিয়ে প্ৰভুৰ ওচৰত এয়া মানুহজনে ধুনীয়াকৈ ডাঙৰ চাকি গছত তেল দিলে। আমি সৰু চাকি জ্বলোৱা নাই, এনেকৈ ডাঙৰ চাকি আছে। আপোনালোকে সৰু চাকি জ্বলাওঁ বুলি ক'লেও জ্বলাব পাৰে আৰু ডাঙৰ চাকিটো এনেদৰে তেল ঢালি দিব পাৰে। আমি কিন্তু এনেকৈ তেল লৈ গৈছিলোঁ, আমি তাতেই ঢালি দিলোঁ আৰু ধুনীয়াকৈ। মানুহজনে মানে বহিব পৰা নাই, মাজতে আঁঠুত দুখ পাইছিলে, সেইকাৰণে তেনেদৰেই সেৱা কৰিলে আৰু লগতে ময়ো এনেদৰে কৰিলোঁ আৰু ডাঙৰ চাকি গছতো তেল দিলোঁ। আৰু আনফালে আমাৰ এয়া ছোৱালীৰ পেহাকো গৈছিলে আৰু লগতে এয়া পেহীয়েকৰ ছোৱালী, সিহঁতকো সকলোকে লগ পালোঁ। আমি অকণ ভিডিঅ' কৰিলোঁ, ফটোও তুলিলোঁ। আৰু সিদিনাখন নামঘৰতো যথেষ্ট সংখ্যক
মানুহো লগ পালোঁ আৰু এয়া বৰ্ণালী ফৰকাটিঙৰ তাইকো লগ পালোঁ আৰু অকণমান আমি ফটো তুলিলোঁ আৰু মানুহজনৰ লগৰো কিছুসংখ্যক মানে লগ পাইছে নামঘৰত। আমি সকলোৱে লগতে একপি ফটো নমৰাকৈ কিন্তু থকা নাই দেই। মোৰ পেজতে দিম বুলিয়ে বা ভিডিঅ'ৰ যোগেদিয়ে ইউটিউবতো দিম বুলিয়ে সকলো স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। মানুহজনৰ বন্ধুবৰ্গকো লগ পালোঁ। আমি এতিয়া মেইন নামঘৰ ভাগলৈ গৈ ধুনীয়াকৈ সন্মুখৰ ভাগতে সেৱা কৰিলোঁ আৰু মানুহজনেও কৰিলে। তাৰপিছতে আমি প্ৰসাদ লৈ ঘৰলৈ উভতিছোঁ আৰু আপোনালোকে যদি অহা নাই এবাৰ আঠখিলীয়া নামঘৰ প্ৰভু চৰণলৈ আহিব আৰু সঁচাকৈ বহুত ভাল লাগে। এয়া ছোৱালীয়েও ধুনীয়াকৈ সেৱা কৰিলে, তাইও ধূপ জ্বলালে আৰু চাকিত তেল জ্বলালে। আহিব এদিন দেই। যাব লাগিব মানে মই নাথাকোঁ নহয়। আমি আহিছোঁ। ঠিক আছে। আমি ভাল থাকিলোঁ আশীৰ্বাদ দিলোঁ। হ'ব দিয়ক। এই আমাৰ ওচৰৰ ল'ৰাকেইটা লগ পাইছোঁ পাই, একেলগে ভিডিঅ' অকণমান কৰি থৈছোঁ। আভিৰ পৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থগৰাকীৰ জৰিয়তে মই সামগ্ৰিক দৃশ্য দেখুৱাই যাম। এইদৰে পুৱাৰ পৰা হাজাৰ হাজাৰ দৰ্শক এওঁলোককো নামঘৰতে লগ পাই ভাল লাগিলে। এয়া হ'ল মোৰ ছোৱালীক পঢ়োৱা SBB কলেজৰ ছ'চিয়লজি বিভাগৰ প্ৰবক্তা কমিনকজা। তেওঁকো বহুত দিনৰ মূৰত লগ পাই সঁচাকৈ খুব ভাল লাগিলে আৰু এনেদৰে চিনাকি মানুহ লগ পালে ভালেই লাগে। জলদি খাওঁ আৰু পৰঠা খাইছা? পৰবি পৰঠা খোৱা। পৰঠা খাবলৈ লৈছোঁ আমি। পৰি হোটেলত খাইছোঁ দেই পৰঠা। আজি পৰি হোটেলত চাহ খালোঁ আৰু পৰঠা খালোঁ দেই। চাহ পালেহি জানো? পালোঁ। আমাৰ হোটেললৈ আহিলে আজি কথা পাতিবলৈ সময় নাই। আমি নামঘৰলৈ আহিছিলোঁ, এইবিলাক সোমালেহি লগ পালোঁ। ভাল লাগিলে ন? আৰু শুভেচ্ছা থাকিল দেই ৰঙালী বিহু। মোৰ ফালৰ পৰা থাকিলে দেই। ঠিক আছে, হ'ব। আজি লগ পাই ভাল লাগিলে দেই। একদম আপোনাকো লগ পাই ভাল ঠিক আছে, হ'ব। ৰঙালী বিহু শুভেচ্ছা থাকিল দেই। ঠিক আছে। আজি পৰি হোটেলত লগ নাপালোঁ বাৰু। তাইক আহিয়ে প্ৰথম দেখা পাইছিলোঁ। তাই কান্দি ঘৰলৈ গুচি গ'ল মাকৰ লগত। আৰু আনফালে এয়া পৰিৰ মমায়েক আৰু ধুনীয়াকৈ মামীয়েকৰ লগতো ফটো তুলিলোঁ অকণমান। সিহঁতৰ এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ। ব'ল যাওঁ। এয়া নামঘৰৰ পৰা আমি চাহ পৰঠা খাই আহিছোঁ আৰু আজি নামঘৰত যথেষ্ট ৰাইজ হৈছিলে বাৰু। নতুন বছৰ বুলি আজি নামঘৰতে শৰাইভাগ দিলোঁহি ধুনীয়াকৈ সপৰিয়ালে আহি। নামঘৰৰ পৰা আহিলোঁ, এতিয়া ঘৰ পালোঁহি দেই। আঠখিলীয়া নামঘৰৰ প্ৰসাদকেইটা সঁচাকৈ বহুত ভাল লাগে আৰু সেইকাৰণে বহুত কষ্ট কৰি এই প্ৰসাদকেইটা লৈ আহিছোঁ। আৰু ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব আৰু ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু শেষত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে ভাল হওক, আমাকো আশীৰ্বাদ কৰিব। ঠিক আছে, ভিডিঅ'টো ইমানেই। বাই বাই।